মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় 6 দিন, সপ্তাহ, মাহ আৰু বছৰৰ লগত পৰিচয় পাঠটো কেইটামান প্ৰশ্ন আলোচনা কৰিম। কিয়নো তোমালোকে ইতিমধ্যে দিন, সপ্তাহ, মাহ আৰু বছৰ বিষয়ে তোমালোকে শিকিছা, তো আজি কেইটামান প্ৰশ্নকে আলোচনা কৰোঁ আহা। প্ৰথম প্ৰশ্নটো হৈছে সোমবাৰৰ পিছত কি বাৰ আহে? তোমালোকে 10 ছেকেণ্ডৰ ভিতৰত ভাবাচোন, পাৰিবানে? শুদ্ধ উত্তৰটো হৈছে সোমবাৰৰ পিছত মঙলবাৰ আহে। কোনে কোনে ভাবিছিলে বাৰু শুদ্ধ উত্তৰটো মঙলবাৰ বুলি? এইবাৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। মাৰ্চ মাহৰ আগত কি মাহ আহে? শুদ্ধ উত্তৰটো হ'ল মাৰ্চ মাহৰ আগত ফেব্ৰুৱাৰী মাহ আহে। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। আহাৰ মাহৰ পিছত কি মাহ আহে? শুদ্ধ উত্তৰটো হৈছে আহাৰ মাহৰ পিছত শাওণ মাহ আহে। এইবাৰ অন্য এটা প্ৰশ্নলৈ আহোঁ। এক সপ্তাহত মুঠতে কেইদিন থাকে? শুদ্ধ উত্তৰটো হ'ল এক সপ্তাহত মুঠতে 7 দিন থাকে। এইবাৰ আন এটা প্ৰশ্নলৈ আহোঁ। ইংৰাজী 12 মাহৰ ভিতৰত আটাইতকৈ কম দিন থকা মাহটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল ফেব্ৰুৱাৰী মাহ। ছয় নম্বৰ, এক মাহত কিমান দিন থাকে? উত্তৰটো হ'ল এক মাহত 30 দিন থাকে। এইবাৰ শেষৰ তথা অন্তিম প্ৰশ্নটোলৈ আহোঁ। এক বছৰত কিমান দিন থাকে? শুদ্ধ উত্তৰ এক বছৰত 365 দিন থাকে। তো তোমালোকে ঘৰত গৃহকাৰ্য হিচাপে দিন, সপ্তাহ, মাহ আৰু বছৰ পাঠটোৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ কৰি মোক পঠাবাচোন। তো আজিলৈ ইমানেই। পিছত আকৌ এবাৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।